মাছ লাগিছে ও গাইস এটা কি মাছ সব মজা লাগছে গাইস মই ভবাই নাছিলো যে মোৰ বৰশী দি মই এইটো মাছ মাৰিব পাৰিম এইটো চাওক কি মাছ এইটো চাওক আৰু এটা লাইভ উঠালো আপোনালোকে চকুৰ আগত দেখাই পাইছে এইটো মাছ এইটো অলপ ডাঙৰে আছে অলপ আগত দুটা পাইছিলো ইয়াতকে সৰুৱে আছে কি সুন্দৰ মাছ এইটো এটা মাছ পালো এতিয়া এইটো মানে অকলে খুলি গৈছে এইটো বাইম বুলি কওঁ আমি আৰু আপোনালোকে কি বুলি কয় এইটো কমেন্ট কৰি জনাব সৰু এইটো চাওক এটা গাজুলি মাছ পালো বৰশীত আজি ভাল লাগিছে এইবিলাক আমি জালেৰে মাৰো কিন্তু আজি বৰশীত লাগি আছে চাওক কিমান ধুনীয়া আসসালামু আলাইকুম বন্ধুসকল আশা কৰো আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মৰম ভালপাত মই ভালে আছো সো আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজত আকৌ আহিলো মানে কেইদিন ভিডিঅ' কৰিব পৰা নাছিলো মানে অলপ বেমাৰ হৈছিল এই কাৰণে আজি অলপ গাটো ভাল লাগিছে এই কাৰণে আজি মাছ মাৰিব আহিলো এইটো চাওক আজি বেলেগ ঠাইত ইমান দিন তো পুখুৰীতে বৰশী দি মাছ মাৰি আছিলো আজি চাওক ব্ৰহ্মপুত্ৰ নদীত আজি বৰশীৰে মাছ মাৰিব আহিলো আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকে চাব আৰু শেষলৈকে চাই থাকক এইটো সব কোম্পানীৰ মাজৰে আহিছো এইটো কোম্পানীত আজি কাম নাই কাম বন্ধ আছে আজি সানডে সো গাইস ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে 5 minutes later আৰু গাইস হেয়া চাওক বৰশী পাতাৰ লগালগ এটা এইটো চাওক এটা মাছ পালো এইটো চাওক বৰশী পাতাৰ লগালগ এটা পাইছো এইবিলাক চাওক নদীৰ মাছ এইটো বহুত ধুনীয়া লাগে বহুত টেষ্টি খাই চাওক এটাহে বৰশী পাতিছিলো আৰু এইটো মানে মই ৰেডি কৰি আছো এইটো ৰেডি কৰাতে কৰাতে এইটো লাগি গৈছে চাওক কি ধুনীয়া মাছ আৰু চাওক গাইস এইটো কি মাছ লাগিছে বৰশীত এইটো চাওক বৰশীত কি মাছ লাগিছে এইটো কেইদিন আগত মই এটা ভিডিঅ' দিছিলো জালত লাগিছিল কিন্তু আজি চাওক বৰশীত লাগিছে এই যে কাজুলি বুলি কৈছিলো যে মাছটোৰ নাম এইটো চাওক কিমান ধুনীয়া আৰু এটা পালো এইটো চাওক সেম মাছ অলপ আগত যে পাইছিলো এইটোক আমি গলছা বুলি কওঁ এইটো গলছা বুলি কওঁ আমি চাওক কিমান ধুনীয়া মাছ এইটো এটা কিমান মজা লাগিছে মাছটো এইটো অলপ ডাঙৰ আছে আগতকৈ মুখত বৰশী লগাই আছে চাওক কি ধুনীয়া মাছ গাইস আৰু এটা কাজুলি মাছ পালো বৰশীত আজি ভাল লাগিছে এইবিলাক আমি জালেৰে মাৰো কিন্তু আজি বৰশীত লাগি আছে চাওক কিমান ধুনীয়া হলে হল মাছ কিমান ধুনীয়া লাগিছে চাওক বৰশীত আৰু গাইস এটা কথা আপোনালোকে একদম বেয়া নাপাব কাৰণ মাছ উঠাতে আপোনালোকক দেখাব নোৱাৰো কাৰণ অকলে মাছ মাৰো আৰু অকলে ভিডিঅ' কৰো সেই কাৰণে মাছ উঠাতে মানে ভিডিঅ' কৰা নহয় আপোনালোকে বেয়া নাপাব আৰু এয়া চাওক এতিয়া বৰশী পাতি বহি আছো বহুত ৰ'দ দিছে ৰ'দৰ মাজত কেপটো মূৰত দি বহি আছো উপায় নাই এয়া বৰশী সেইটো মাছ লাগিছে এইটো এইবাৰ চাওক কি হয় এই ক'ত গ'ল এইটো কলা কলা যে টন বুলি কওঁ আমি আপোনালোকে কি বুলি কয় নাজানো এইটো মানে মাছ লাগিলে ইয়াতে গম পোৱা যায় এইটো পানীৰ তলত ডুবাই লৈ যাব তেতিয়াহে মাছ উঠিব সৰুটো এটা নাও যাই আছে চাই থাকক ৰ'দ বহুত কি কৰিম আপোনালোকে ভিডিঅ' নেদেখে সেইকাৰণে বহুত বেয়া লাগে ইমান কষ্ট কৰি ৰ'দত ভিডিঅ' বনাওঁ কিন্তু আপোনালোকে একদমেই ভিডিঅ' নাচায় মোৰ সেইকাৰণে নিজৰে বহুত বেয়া লাগে কিন্তু উপায় নাই মোৰ কাম মই কৰি থাকোঁ এদিন নহয় এদিন চাবই ভিডিঅ' আৰু গাইস এতিয়া লোকেশ্যন চেঞ্জ কৰিলোঁ তেতিয়া সৌ তাতে মাৰি আছিলোঁ তাতে চাৰিটা মাৰিলোঁ ইয়াতে আছে আৰু এতিয়া এইটো ঠাইত আহিলোঁ জাহাজৰ ওচৰত আজি কাম নাই অলপ আগত মই কৈছিলোঁ আজি সানডে আজি কাম বন্ধ আছে চাও ইয়াতে কি হয় সৌতাতো চাৰিটা মাৰিলোঁ আৰু এতিয়া কি হয় ইয়াতে চাই থাকিব আপোনালোকে
ইয়াত দুডাল বৰশী পাতি বহি আছোঁ, এইটো এটা আৰু এইফালে এটা। আৰু চাওক ভিডিঅ' কৰাতে কৰাতে সেইফালে দি ট্ৰেইন আহি আছে, আৰু এইটো মই উঠাই চাওঁ কি হয়, মাছ লাগিছে নে নাই। এই মাছ লাগিছে। গাইছ এইটো কি মাছ চাওক, মজা লাগছে গাইছ। মই ভবাই নাছিলো যে মোৰ বৰশী দি মই এইটো মাছ মাৰিব পাৰিম। কপাল চাওক, এইটো চাওক কি মাছ। এইটোক আমি জিঙা মাছ বুলি কওঁ, কিছুমানে মিছা মাছ বুলি কয়, আৰু চিংৰি বুলিও কয়। এইটো চাওক একদম পুৰা ডিমা থকা মাছ, ইমান ধুনীয়া মাছ মাৰিছো। এইটো চাওক এইটো চাওক, আৰু এটা লাইভ উঠালো, আপোনালোকে চকুৰ আগত দেখাই পাইছে এইটো মাছ। এইটো অলপ ডাঙৰে আছে, অলপ আগত দুটা পাইছিলোঁ, ইয়াতকৈ সৰুৱে আছে। কি সুন্দৰ মাছ। আৰু গাইছ এইটো এটা চাওক, এইটো এটা মাছ পালোঁ এতিয়া। এইটো মানে অকলে খুলি গৈছে, এইটো বাইম বুলি কওঁ আমি, আৰু আপোনালোকে কি বুলি কয় এইটো কমেণ্ট কৰি জনাব। সৰুৱে এইটো চাওক, এইটো মাছ খাই বহুত টেষ্টি লাগে। প্ৰায় দেখি দেখি এতিয়া সন্ধিয়া হ'লে আৰু চাব পাৰিছে, সন্ধিয়া হৈছে আৰু মাছো পাইছোঁ, ভালেখিনি পাইছোঁ ইয়াতে। চাওক আৰু গাইছ মোৰ মাছ মৰা শেষ হ'ল, এতিয়া ঘৰত যাম আৰু কেইটা মাছ পালোঁ আপোনালোকক দেখুৱাই আছোঁ। সেইটো চাওক, এইখিনি মাছ পালোঁ। এইবিলাক চাওক মাছ, এইবিলাক চব মাছ চাওক, কিমান মাছ পাইছোঁ, ভালেখিনি মাছ পাইছোঁ। এটা দুটা তিনি চাৰি পাঁচ ছয়, এই মাছটো এক নম্বৰ। এইটো কিমান ধুনীয়া মাছ চাওক, এইবিলাক চব বৰশীৰে মাৰিলোঁ। আৰু এতিয়া ঘৰত যাম। আশা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাইছোঁ আকৌ এটা ভিডিঅ'।